Hello my lovely viewers. আমি এতিয়া আছো পশ্চিম গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজাত আৰে আছে আমাৰ এবাৰ এইটো ৰিভিল কৰি দিয়া আমাৰ এইটো ৰিভিল কৰি দিয়া তুমি নতুন চলা আনিছা নহয় এই স্যাৰ এবাৰ এনেকে দিয়া 1 2 3 ইয়ে চলা দিয়া 1 2 3 ইয়ে মই যাও तो धुनिया मंडप बनाइছে सब एकदम फुलेरे माला सो एया আছিল পশ্চিম জালুকবাৰী লংকেশ্বৰ সাৰ্বজনীন দুৰ্গা পূজা এতিয়া ওজাপালি গাই আছে বাৰু ইয়াত So বাছৰ পৰা নামি আহিলো এতিয়া পশ্চিম গুৱাহাটীৰ এটা অঞ্চল যাক ধাৰাপুৰ বুলি জানো আমি ধাৰাপুৰৰ পূজাত আহিছো এয়া চাওক ধুনিয়া ইণ্ডিয়া গেট দিছে হৌটো দূৰত চাওক হৌটো মিনা বজাৰ আহিছে ইয়াত মিনা বজাৰত চেৰেকি ঘূৰি আছে বলক ভিতৰত গৈ দেখাম বাৰু वाव की मजा लगिছে মানুহে মানুহ আৰু এটো কি কৰিছে বেলুন বঢ়িয়া 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 আৰু এয়া চাওক এয়া হৈছে ধাৰাপুৰ পূজাৰ এক বিশেষ আকৰ্ষণ ইয়াত কেদাৰনাথৰ মন্দিৰৰ আৰিৰ এটা তোৰণ বনোৱা হৈছে আৰু এয়া হল কেদাৰনাথৰ যেটো হাড়গুৰু আছিল তো এই হাড়গুৰুটো হয় শিৱৰ বাহন আৰু এই গৰুটোৰ কানে কানে মই কিবা এটা কৈছো বাৰু আপোনালোকৰ মংগলৰ কাৰণে একদম মানুহে মানুহ ভৰি আছে পাব্লিক প্লেছত ব্লগিং কৰিলে জানে সবে মুখৰ ফালে চাই আছে কি কৈ আছে লৰাজনে কি কৈ আছে জিয়ে নাও বাৰু ভাল লাগিছে আহি খুব মানে পৰিবেশটো একদম পুৰা গৰম হৈ আছে পুৰা পূজা বুলি চাওক বহুত লাইটিং সাইটিং একদম ধুনীয়া আছে আমি এতিয়া মন্দিৰৰ ভিতৰ ফালে এপা সোমাই যাও মেইন মন্দিৰৰ ভিতৰ ফালে বলক এয়া সব পোৱালিৰ আতংক একেবাৰে বেলুন উৰে আকাশ মাৰ্গ কোৱাই দিলে আহি আহি মই পাই গলো এতিয়া আৰতিৰ সময় এতিয়া আৰতিত খুব ব্যস্ত হৈ পৰিছে ভক্তগণ সবে সেৱা লৈছে আৰতি কৰিছে মন্দিৰত পূজাৰীৰ লগতে বিভিন্ন ধৰ্মপ্ৰাণ লোকে এয়া বিভিন্ন বাদ্যযন্ত্ৰ বজাইছে একদম মানে ফুল ফ্লেজেড আৰতি চলিছে খুব ধুনীয়া লাগিলে আৰতিটো চাই আৰু মানে এটা কি লাগে বহুত ধুনীয়া এটা ফিল হয় আৰু আৰতি চালে মনত এটা শক্তি অটোমেটিক্যালি আহি যায় চাওক এয়া চাওক একদম লোকাৰণ্য হৈ পৰিছে মই এবাৰ 360 ডিগ্ৰী ঘূৰাব ট্ৰাই কৰিছো মোৰ কেমেৰা ওখন দূৰত এখন মঞ্চ আছে ইয়াত সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব অকমান দেৰিকে আৰু চাওক এয়া মানুহৰ গেদাৰিং কমক্ৰমে বাঢ়ি গৈছে আচ্ছা এয়া আমাৰ দাদাই হাইড্ৰোজেন গেছৰ বেলুন নে কি দাদা এইটো হাইড্ৰোজেন গেছৰ বেলুন আছে এইটো কি চিলিণ্ডাৰটো কি হয় চিলিণ্ডাৰটো এবাৰ দেখাই দিওঁ প্ৰথমৰ পৰা দেখাব কেনেকে গেছ চিলিণ্ডাৰ হয় গেছ চিলিণ্ডাৰ ন এইটো কি হাইড্ৰোজেন গেছ না হাইড্ৰোজেন গেছৰ চিলিণ্ডাৰ এইটো আপুনি ক'ৰ পৰা আনিছে কলিকতাৰ পৰা মানে এইটো পূজা হবৰ কাৰণে ইউজ কৰে দেখাই দিব এটা হাইড্ৰোজেন গেছ দিয়া এইটো চাওক ডলফিন বনি গ'ল ন এইটো কি ডলফিন এইটো মাছ হৈ গ'ল এইটো মাছ বনি গ'ল চাওক হাইড্ৰোজেন গেছ দি মাছ বনাব পাৰি আৰু কি কি বনাব পাৰি ওপৰত দেখাই দিয়া এবাৰ চব কিছু বনাব পাৰে পেলেন বনাব পাৰে টাইকেল বনাব পাৰে সব কলকাতাৰ পৰা আনে পিছফালে একদম পুরো মেলা বহি গৈছে
সৰুলৈকে গোটেই ডাঙৰ মানুহ চবে যোনে যি পাই উঠিব পাৰে। আমাৰ প্ৰাঞ্চু উঠি গ'লে ভয় নকৰে দেই। পোৱালিক চাওক ইমান স্পীডত ঘূৰি আছে, এইটো তথাপি উঠি আছে, ভয় কৰা নাই। जंजर पोले खतरनाक। 7 वाली लड़की नाक कन्नाटा साफ और आबा मानू। चला जाइए अभी बात करेगी, खाना भी खाएगी 7 वाली लड़की ने। 30 रुपये वाला आइटम साथ देख लीजिए। प्रतिमा देख लीजिए, प्रतिमा को 30 रुपये से। प्रतिमा क्या क्या खाती पीती बताओ। दूध, फल, मधु। यह लड़की ने मिल्क, फ्रूट और हनी खाती और पीती है। तुम्हारी उम्र बताओ। 22, 18 सालों की लड़की। तुम आई कहाँ से? कलकत्ता सुंदरबन से आ चुकी। तुम्हारी जीप दिखा दो। तुम्हारी पूंछी है ना, जोर से पूंछी हिलाकर दिखाओ। तुम कैसी सांस लेती वो भी दिखाओ। सबको नमस्कार करो। लड़की ने आप लोगों के साथ डांस भी करेगी। छोटे छोटे बच्चे फ्री टिकट वाले के 5 का नहीं लगता, सारा समय नहीं लगता। মানে চবতে উঠিব লাগে, ডাঙৰ সৰু বুলি কথা নাই আৰু ডাঙৰ এটা উঠে আৰু মই কেনেকৈ নকওঁ, মই নিজে মাথা ঘূৰাই যায় তাত, মোৰ নিজে মাথা ঘূৰাই যায় তাত। দাদা কেনেকুৱা বেপাৰ? বেয়া নহয়, ঠিক আছে ন? আৰু এদিন আছে, অঁ ঠিকে আছে দিয়ক। পূজা বুলি আৰু কি খাওঁ, চাওমিন অকণমান খাই যাওঁ। জিলাপি খালোঁ, একদম জিভা পৰি যোৱা গৰম গৰম জিলাপি। মই এতিয়া নাগিন কন্যা চাব সোমাইছোঁ। ইয়াৰ ফ্ৰণ্টতে খুব ধুনীয়া ডান্স চলি আছে। एक बार नमस्कार करो। नमस्ते। खुल गया गेट भैया, चले जाइए। जिसका टिकट होगी आप लोग पैंडल में प्रवेश कीजिए। किसी को देखना है तो इधर से 30 रुपए का 18 सालों के लड़के अंदर में जिन्हें देख के जाइए, बात भी करके आइए, फोटो भी खींच लीजिए। सिर्फ 30 रुपया टिकट मिलता माचन की ऊपर से। छोटे छोटे बच्चे लोगों को टिकट ना लगे, आप लोग बच्चे को साथ लेकर देख लीजिए। नागिन वाली लड़की पिताजी का नाम बताओ। पिताजी का नाम कार्तिक राय। माता जी का नाम बताओ। शोभिता राय। दोनों ही मर गया पिता माता ने। जीव देखा तो फिर एक बार जोर से पूछी हिला कर दिखाओ। कैसी सांस लेती वो भी देखो। सांस लेके मेरे में सबको नमस्कार करो। नमस्ते। साथ साथ खुल गया गेट, चला जाइए। जिसको टिकट हो गया
দেখা অলপ পুৰণা অতীত ৰেকৰ্ডিংটো ভাল নহয় ৰে পূজা শুভেচ্ছা থাকিলে গোটেই ফেমিলি দেখালে নে অকলে ফেমিলি ক'ত যাই আছে কিজানি ঠিক আছে ঠিক আছে বাই My lovely viewers, এয়া আছিল 2023 দুৰ্গা পূজাৰ কিছু বিশেষ দৃশ্যাংশ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভাল পালে যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ নাপাহৰিব আৰু তেতিয়ালৈকে পুনৰ আকৌ নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এতিয়ালৈকে এৰিছোঁ টেক কেয়াৰ বাই বাই লাভ ইউ অল